হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৰে ভাল। আজি নতুন ৰেচিপি এটাৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ব'লকচোন তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আজি আমাৰ বনাবলৈ লৈছে ইয়াত মাংস। ইয়াত মাংস আছে 1 কেজি, আলু, পিঁয়াজ, আদা নহৰু, তেজপাত, জিৰা, ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি আৰু মিট মছলা। আৰু এতিয়া মাংসখিনি বনাব আমাৰ ভাই মানে। ইয়াত প্ৰথমতে দিছে নিমখ, হালধি, অকণমান পিঁয়াজ, আদা নহৰু পেষ্ট, মিট মছলা, ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ, জিৰা গুড়ি। ইয়াত দিছে তেজপাত। এতিয়া হাতেৰে ভালদৰে সানি ল'ব। এতিয়া ইয়াত দিছে মিঠাতেল। মাংসখিনি আজি বনাব জুই। প্ৰথমতে ইয়াত এখন কেৰাহী পাতি দিছোঁ। ইয়াত জোখ অনুসৰি দিব এতিয়া মিঠাতেল। তেলখিনি এতিয়া গৰম হ'লে ইয়াত দিব পিঁয়াজ, আদা নহৰু পেষ্ট, মাংসখিনি এতিয়া ভালদৰে লৰাই দিছে আৰু এতিয়া অলপ সময় ঢাকোন মাৰি সিজিবলৈ দিব। মাংসখিনি অলপ সিজি লওক। এতিয়া ইয়াত দিছে আলু, এতিয়া আলুৱে আৰু মাংসই এনেদৰে অলপ ঢাকোন মাৰি সিজিবলৈ দিছে। এতিয়া ইয়াত দি দিছে বিলাহী। ইয়াত এতিয়া জোখমতে দিব গৰম পানী।
এতিয়া ইয়াত শুকান মছলাবোৰ অলপ অলপ দি দিব। এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল। যদি আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কেনেকুৱা হৈছে? ভালেই হৈছে খানা।